মই শ্ৰী হেমন্ত কুমাৰ নাথ দশম শ্ৰেণীৰ উৎপাদকীকৰণ পদ্ধতিৰে দ্বিঘাত সমীকৰণ সমাধানৰ ওপৰত এটি পাঠ প্ৰস্তুত কৰিছোঁ। আশা কৰিছোঁ আজি মান্দাকাটা হাইস্কুলৰ ফালৰ পৰা আগবঢ়াবলৈ লোৱা এই পাঠটোৱে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব। তোমালোকে মন দি শুনিবা, চাই যাবা। অনুশীলনী 4.2 অনুশীলনী 4.2 1 নম্বৰ অংকটো আমাক দিয়া আছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূলবোৰ উলিওৱা। ইয়াৰে আমি ইয়াতে অংক দিয়া আছে 5টা, আমি 3টো কৰিম। চাব 1 আৰু 3টো ল'ব লৈছোঁ, কাৰণ এই অংকটো আমাৰ 19ত মেট্ৰিকত আহিছিলে, 3 নম্বৰ দিছিল, আৰু সেইকাৰণে এই অংকটো লৈছোঁ যে আমাৰ দিয়া আছে √2x² প্লাছ 7x প্লাছ 5√2 = 0। আমি এইটো অংকটো উৎপাদকীকৰণ পদ্ধতিৰে কৰিম। চাবা, উৎপাদকীকৰণ পদ্ধতিত এটা কথা চাব লাগে যে এই x² যিটো সহগ, ইয়াত সহগ কিমান আছে বাৰু? √2, আৰু x নথকা টাৰ্ম হ'ল এইটো 5√2। এই দুইটা আমি পূৰণ কৰিম। চাবা, 5√2 আৰু আমাৰ √2, তাৰমানে √2 × 5√2, এইটো যদি পূৰণ কৰোঁ আমাৰ কিমান হ'ব? 5 × √2 পূৰণ কৰিলে 2 হ'ল, 5 দুগুণ কিমান? 10। এই 10টো আমি ভাগ কৰিম, তাৰমানে আমি এইটো পূৰণ কৰিলোঁ, এইটো পালোঁ আমি 10। এই 10টোক আমি মানে কি উৎপাদকত ভাঙিম, 2ৰে কৰিলোঁ, 10ক 2 × 5 = 10। এতিয়া চাবা, এইটো আৰু ভাঙিব নোৱাৰি, অৱশ্যে এনে ভাঙিলে এটা পাৰিম, এনেকুৱাও পাৰি, 5 × 5, আমাক এইটো নালাগে, আমাৰ এইটো ইমানেই থাকিব। এতিয়া চোৱা, ইয়াক যোগ বিয়োগ কৰিলে আমি 7 পাব লাগে। ইয়াত যিহেতু যোগ চিন আছে, চাবা, এইটো যোগ চিন, এইটো যোগ, গতিকে আমাৰ দুয়োটা যোগেই হ'ব। 5 আৰু 2 যোগ কৰিলে কিমান হ'ব? 7। তেতিয়াহ'লে আমি 7টোক আমি 5 + 2 কৰিম। তাৰমানে ইয়াৰ পিছৰ লাইনটো আমি লিখিম √2x² প্লাছ এই 7টোক লিখিম আমি 5x, 7x টো 5x + 2x লিখিলোঁ, প্লাছ 5√2 = 0। এতিয়া ইয়াত চাবা, এই অংশটো, এইটো অংশ আৰু এইটোতে কি কমন আছে? দুইটাতে কি একেই আছে? চাবা, ইয়াত x² আছে, মানে দুটা x আছে, ইয়াতে এটা x, ইয়াতে দুটা x পূৰণ হৈছে, গতিকে আমি এটা x কমন ল'ব পাৰোঁ, আৰু ইয়াতে √2 আৰু √5ৰ কমন নাই, গতিকে আমি x কমন ল'লোঁ। x কমন ল'লে ইয়াত থাকিব √2x প্লাছ ইয়াত থাকিব কিমান? xটো আহিলে, তাৰমানে আমাৰ এনেকুৱা 5xক আমি xৰে হৰণ কৰিলোঁ, কমন লোৱা মানে xটোৱে হৰণ কৰা, সেই হৰণ কৰিলে কিমান থাকে? 5, তাৰমানে আমাৰ ইয়াতে থাকিব 5। ঠিক একেধৰণে এইটো আছিলে, প্লাছ এবাৰ এই দুটাত চোৱা, এই দুটাত আমাৰ কি কমন আহিব? ইয়াত x আছে, ইয়াততো x নাই, গতিকে x কমন নাই। ইয়াত 2, ইয়াত আছে √2। চাবা, আমি যদি 2 কমন লওঁ, ইয়াত কিন্তু আমাৰ 2 নাই, √2হে আছে, তাৰমানে আমাৰ 2টোক আমি এনেকৈ পাব পাৰোঁ, √2 × √2 পাব পাৰোঁ, হ'ল। গতিকে ইয়াত √2 আছে, গতিকে আমি √2 এটা কমন ল'ব পাৰিম। 2 নহয়, আমি √2 কমন ল'ম, আমি ল'লোঁ √2 কমন ল'লে ইয়াত থাকিব কিমান? কাৰণ এই 2টোক আমি এনেকুৱা √2 পাম, তাৰে এটা √2 লৈ আহিলোঁ, ইয়াত এটা থাকিবনে? তাতে এটা থাকিব আমাৰ √2x থাকিলে, প্লাছ আকৌ ইয়াৰ পৰা আমি √2টো যদি লৈ আহোঁ, তাৰমানে √2 এটা দি এইটো হৰণ কৰোঁ, হৰণ কৰিলে কিমান থাকিব? ইয়াত 5 নাথাকিব, 5 গুড, 5 থাকিব, = 0 আছে।
অৰ এটা এই অংকত এটা কথা চাব লাগে যে এনেকৈ যদি আমি কমন ল'ম কমনত এই অংশটো আৰু এই অংশটো মিলিছে নে চাব লাগে দেই যদি একে হয় তেতিয়া আমাৰ শুদ্ধ হৈছে বুলি অলপ মানে বিশ্বাস এটা হয় আৰু যদি এতিয়া একে নহয় তেতিয়া জানিবা যে তোমাৰ অংকটো ভুল হৈছে হ'ল কেতিয়াবা একে হ'লেও ভুল হয় সেইটো বেলেগ আৰু কিন্তু মানে যদি একে নহয় যে ভুল হোৱাটো চিয়'ৰ এতিয়া এইটো কমন কি আছে √2x + 5 দুইটাতে আছে ন কমন ল'লোঁ এইটো কমন ল'লে ইয়াত কি থাকিব এতিয়া এইটো এক্স থাকি এক্সটো ইয়াৰ লগত পূৰণ হৈ আছিল নহয় গতিকে এক্সটো ল'লোঁ এইটো এক্স হ'ল প্লাছ এইখিনি আমি কমন ল'লোঁ ইয়াতে কি থাকিব √2 ইজুকেলটো আমাৰ 0 হ'ল হৈছে এতিয়া এইখিনি সমান 0 বা এইটো দুটা পূৰণ সমান 0 গতিকে আমি ক'ম এইটো 0 লগত ল'ম এইটো 0 ল'ম এতিয়াকে লিখিম আমি √2x + 5 ইজুকেলটো 0 বা ইয়াতে কিছুমানে আৰু লিখে হা x + √2 ইজুকেলটো 0 হৈছে অৰ চাবা এইটো আমাৰ √2x হ'ল সমান এই 5টো আমি সেইফালে লৈ গ'লো +5টো সমান চিহ্ন সেইফালে গ'লে কি হ'ব -5 গুড -5 0 - 5 তুমি 0 - 5 তুমি -5 অৰ x ইজুকেলটো আমাৰ এই -5টো এইটো পূৰণ হৈ আছে না পূৰণটো সেইফালে গ'লে হৰণ হ'ল তোমাৰ ৰুটুটো তলত আহিলে আকৌ যদি এইটো হৰণ হৈ থাকিলে সেইফালে গ'লে পূৰণ হ'লে তে x ইজুকেলটো -5/√2 আৰু ইয়াত পালোঁ কিমান x ইজুকেলটো এই ৰুটুটো সেইফালে লৈ গ'লে -√2 হ'ল এতিয়া ঠিকে আছে এইখিনি এতেকে নিৰ্ণেয় মূল দুটা হ'ল x ইজুকেলটো যিকোনো এইটো আগত লিখিব পাৰা নতুবা এইটো লিখিব পাৰা মই এইটোৱে লিখিছোঁ বাৰু হা -5/√2 কমা এইটো হ'ব -√2 এটা বা দিলেও কথা নাই কমা দিলেও কথা নাই এতিয়া এনেধৰণে তোমালোকে চাবা এইটো আমি কৰিলোঁ তাৰ পিছৰকেইটা মই আশা কৰিছোঁ তোমালোকে কৰিবলৈ ঘৰত কৰিবলৈ পাৰিবা